বহুত দেৰি হ'ল নহয়, কিবা এটা খাই ল'ব আহক। গৈছো ৰবা। আজি স্কুললৈ আহিছে, তাৰ খবৰ লোৱাৰ লগৰীয়াহঁত ব্যস্ত। ঐ, তই কৰ্ষকেইটা লিখিব জানিছনে নাই? মই ঠিকেই লিখিছো, তই মোক শিকাব নালাগে। তই কৰ্ষকেইটা লিখিব জানিছনে নাই? মই ঠিকেই লিখিছো, তই মোক শিকাব নালাগে। তই কৰ্ষকেইটাও ভালকে লিখিব লাগে। ঐ মোক বহিখন দে। ঐ তহঁতি দুইটা কাজিয়া লাগি থাকিব নালাগে, ভাত খাবিয়া। গৈছো। সোনকালে আহক। আৰু কেইদিনমানৰ পাছত নাখাই মৰিব লাগিব। ঘৰত চাউল শাক পাত একোৱে নাই। আৰুনো কি কৰিম, ভাতত পানী নধৰি। ল'ৰা ছোৱালীকেইটা খুন্দাই ভাত খাই দিলে মোৰ জানো পেটলৈ ভাত যাব? এনেদৰে বাৰীখনতে জানো কাম কৰি থাকিলে হ'ব? এনেহে লকডাউনত মই ক'তনো কাম বিচাৰি যাওঁ। আমি হ'লো দুখীয়া মানুহ, লকডাউন বুলি ঘৰতে বহি থাকিলে জানো হ'ব? পেটত গামোচা বান্ধি থাকিব লাগিব দেই। ঐ, তহঁতে এনেদৰে খেলিয়ে থাকিবি নেকি? নহ'লে এনেদৰে আগলৈও খুন্দা ভাত খাবলগীয়া হ'ব। যা পঢ়া শুনা কৰগে। হ'ব, এতিয়া ল'ৰা ছোৱালীকেইটাক খং কৰি থাকিব নালাগে। নিৰু, বেগটো লৈ আহাচোন, বজাৰৰ পৰা আহোগে। শাক পাত অলপকে লৈ আহোগে। লগ 2 বজাৰ আগত ঘৰ সোমাবহি, নহ'লে পুলিচে টিকাকৰণ কৰিব। ঠিক আছে বাৰু। ক'ৰ পৰা আহিলা? অলপ আগৰ পৰা আহিলোঁ। ভালে আছা? ভালে, তোমাৰ? মোৰ ইমান ভাল নহয়। পিছে আপুনি ক'ত যায়নো? মই বজাৰৰ পৰা আহোগে বুলি ভাবিছিলোঁ। বজাৰ কৰিম? কথা এটা কম, বেয়া পাব নেকি? নাই। মানে মোৰ আৰ্থিক অৱস্থা বহুত বেয়া চলি আছে। পাৰে যদি আপুনি টকা কেইটামান ধাৰলৈ দিব পাৰিব নেকি? এনেকুৱা পৰিস্থিতিত পইচা ক'ৰ পৰা তোমাক ধাৰলৈ দিম বাৰু? মোৰ নিজৰে দিগদাৰী হৈছে। ৰেংকাৰ? বাৰীতে লাগি আছে? বাৰীতে লাগি আছো। ঠিক আছে বাৰু, লাগি থাকক। বেগটো ভিতৰলৈ লৈ যোৱা। সুধা বেগটোৱেদি মই কি কৰিম? বজাৰৰ পৰা একো নানিলে নেকি? ৰাস্তাতে হিৰেণক লগ পালোঁ, গধূলিকৈ শাক পাত অলপ দিম বুলি কৈছে, সেইটো কাৰণে বজাৰলৈ নগ'লোঁ। হ'ব দিয়ক। বাৰীত কিহৰ শব্দ ইমান মেঘমাখ কৰিছে? গৰু চৰু হ'ব পাৰে, আপুনি চাহ খাওক, ঠাণ্ডা হ'ব। মানুহে নিজৰ গৰুবিলাক বিচাৰিব নাজানে চাগে। সেয়া চাহ কাপ খাই কিনে গৰুকেইটা খেদাই থৈ আহিবগৈ, নহ'লে ৰাতি দিগদাৰ কৰিব। হেৰা, কি হৈছে? পুলিচে কৈ দিলে নেকি? দেউতা কি হ'ল? দেউতা মহিলা এইখিনি লোৱা, আমি এইবিলাক শাক পাচলি চুৰ কৰি আনিছোঁ বুলি কাকো নকবি, আৰু আমি হাতেৰে ভাত খাইছোঁ বুলি কাকো নকবি দেই। নকওঁ দেউতা, নকওঁ।
হেৰি বাৰীত কোনোবা সোমাইছে যেন পাইছোঁ গধূলিখননো কি মৰ টোপনি ধৰিছে হেৰি উঠকচোন কি হৈছে বাৰীত চোৰ সোমাইছে হে দাখন আনা ৰমলা কি হ'ল ইমান ৰাতিপুৱা চিঞৰি আছে যে এখন গামোচা বাৰীত কোনে এৰিলে চাওঁ গামোচাখন এইখনতো আমাৰ গামোচা নহয় চোৱাচোন ভালকে চোৱা এখন নিৰু গামোচা মই চিনি পাইছোঁ মই ইয়াৰ পৰাই কিবা এটা অনুসন্ধান চলাব লাগিব মুকুট ঘৰত আছনে হিৰেণ বৰ্তা আহিছে মই ঘৰত আছোঁ বুলি নকবি মই চাংটোলৈ লুকাই থাকিম চাংটোলৈ লুকাই আছোঁ বুলিও নকবি দেই নকওঁ দেউতা ঘৰত আছনে আহক বৰ দেউতা বহকি পঢ়িছ পঢ়িছোঁ দেউতা ঘৰত নাই নেকি আমাৰ দেউতা আমাৰ ঘৰত আছে বুলিও ক'ব পৰা নাই আৰু বিচনা তলত লুকাই আছে বুলিও ক'ব পৰা নাই তহঁতেনো আজি কি শাকে ভাত খালি কলা শাকে ভাত খোৱাও নাই আৰু দেউতা খাইছে বুলিও ক'ব পৰা নাই কামঠীয়া তেতিয়াহ'লে ইয়ে কৰিলে মুকুট ওলাই আহ চুৰ কৰি এতিয়া লুকাবলৈ আহিছ মই চুৰ নাই কৰা প্ৰমাণৰ সৈতে আছে ওলা ৰাইজসকল মোৰ এটা সুবিচা লাগে ই মোৰ ঘৰত চুৰ কৰিছে ইয়াৰ প্ৰমাণ মোৰ হাতত আছে তইনো কিয় চুৰ কৰিলি ক্ষমা কৰিব ৰাইজ যোৱা মাহৰ পৰা মই কাম বন কৰিব পোৱাই নাই টকা শিকিটাও নাই বজাৰ কৰিবলৈ ল'ৰা ছোৱালীকেইটাক সুদা ভাত খোৱা দেখি বহুত দুখ লাগিল ৰাইজ এনেকাই বাৰীৰ শাক পাচলিকেইটা দেখি মই ৰ'ব নোৱাৰিলোঁ ৰাইজ সকল মানুহৰ অভাৱেই স্বভাৱ নষ্ট কৰে ঠিক তেনেদৰে মুকুটৰ সেই অৱস্থা হ'ল ৰাইজ সৰু মানুহৰ ডাঙৰ কথা যোৱাবাৰ লকডাউনতে গম পালোঁ মানুহ কিমান স্বাৰ্থপৰ হ'ব পাৰে টকা শিকা নালাগে মোক ৰাইজ বাৰীৰ শাক এডালো আনিবলৈ নিদিয়ে উদাহৰণস্বৰূপে এই হিৰেণকায়ে হয় এবাৰ লকডাউনত মোৰ মানুহজনে খুতৰা শাক এডাল খোজোতেই গম পালোঁ ৰঙালাও জাতিলানো কেনেকৈ দিব ৰাইজ আপোনালোকে যি শাস্তি দিয়ে মই মূৰ পাতি ল'ম মোকো ক্ষমা কৰিব ৰাইজ মই বৰ অহংকাৰী আছিলোঁ আজিৰ পৰা যিমান পাৰোঁ দুখীয়াক সহায় কৰিম মুকুটকো শাস্তি দিব নালাগে ই অভাৱত পৰিহে তেনেকুৱা কাম কৰিলে হ'ব তেন্তে আজি সকলোৱে সজাগ হৈ থাকিব ৰাইজ চকুৰে নেদেখা এই কৰোণা মহামাৰী হৰুৱাবলৈ ইঘৰে আনঘৰ সহায় কৰক তেতিয়াহে আৰু এনেকুৱা ঘটনা হ'বলৈ নাপায় এতিয়াই ইমান এটা সভা ভংগ